Guys, welcome back to my YouTube channel. আপোনালোক সবে কেনেকুৱা আছে? মই আশা কৰিছোঁ সব ভালে আছে। মই ভালে আছোঁ। আজি মই বনাব ওলাইছোঁ কচু আৰু মাছ। আপোনালোকে চাই থাকিব, স্কিপ নকৰাকৈ ভিডিঅ'টো। এইটো মই কচুবিলাক বইল কৰি থৈ দিছোঁ। কচু বইল কৰি কিনে উঠাই আছোঁ। কচুটো খাবলৈ বহুত ভাল লাগে মাছেৰে। কাক কাক ভাল লাগে মোক ক'বচোন কমেণ্ট কৰি। মছলা পিচি থৈ দিছোঁ। ইয়াতে আদা নহয়, ৰহুন আছে, তাৰপিছত জলকীয়া আছে, জিৰা আছে, এইখিনিয়ে। ইয়াতে গেছটো অন কৰি দিলোঁ। এতিয়া পিঁয়াজটো ভালকৈ কাটি ল'ম। ইয়াতে মোৰ পিঁয়াজটো কটা হৈ গ'ল। ইয়াতে এতিয়া কেৰাহীটো গৰম হৈ গৈছে। এতিয়া অকণমান তেল দিম। অলপকৈ তেল দি দিছোঁ। তাৰপিছত পিঁয়াজ, তাৰপিছত লচুন, এতিয়া পিঁয়াজখিনি মোৰ ৰঙচুৱা হ'লেকে ভাজি ল'লোঁ। তাৰপিছত মছলাখিনি দি দিম। মছলাখিনি দিয়াৰ পিছত হালধি গুড়ি এচামুচ, তাৰপিছত জলকীয়া গুড়া আধা চামুচ, তাৰপিছত এতিয়া অলপ ধনিয়া গুড়া আধা চামুচ, এতিয়া অলপখিনি মছলা পানী দি দিলোঁ। দি কিনে তাৰপিছত লৰাই দিছোঁ অলপ। তাৰপিছত আৰু অলপমান পানী দি দিছোঁ। তাৰপিছত নিমখ দিব পাহৰি গৈছিলোঁ, নিমখ দি দিছোঁ। তাৰপিছত পানী অলপকৈ, তাৰপিছত ঢাকনি দি থাকিব। ইয়াতে কেইখিলামান ধনিয়া পাত, এইটো সৰা মাছৰ পাত বুলি কয়, সেইটো দিছোঁ। এতিয়া অলপখিনি টাইম বইল হ'ব দিছোঁ। বহুত ভাল লাগে মাছেৰে খাই কিনে। কিছে মাছখিনি দি দিছোঁ আৰু এতিয়া চব্জিটো ঢালি দিয়ে। চব্জি হৈ গ'ল মোৰ। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।